গুড মৰ্ণিং। আজি পুৱাই পুৱাই একদম ৰেডি হৈ ওলাইছোঁ, ঠাইলৈ যাওঁ ভাবিছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। অলপমান চেষ্টা কৰিছোঁ মাজতে এদিন দুদিন গেপ দি ভিডিঅ' দিবলৈ, আৰু ভাবিলোঁ আপোনালোকৰ লগত লৈ যাওঁ। কিমান দূৰ দেখাব পাৰোঁ নাজানো, কিন্তু চেষ্টা কৰিম। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰোঁ। লাইক কমেণ্ট শ্বেয়াৰ কৰিব, জনাবলৈ নাপাহৰিব আপোনালোকৰ চাই কেনেকুৱা লাগিলে। আৰু যদিহে আপুনি মোৰ নতুন ভিউৱাৰ হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল বাটনটো হিট কৰিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ' ন'টিফিকেশ্যন আপুনি অতি সোনকালে পায়। তেতিয়াহ'লে স্কিপ নকৰিব, পিছলৈ চাই থাকক। একদম ধুনীয়াকৈ পেট ভৰাই খালোঁ, আৰু লগত আছে চাইল্ডহুড ফ্ৰেণ্ড। আমি স্কুলত একেলগে পঢ়িছিলোঁ সৰুৰ পৰা, আৰু তাইৰো এটা চেনেল আছে, নামটো কি আছে? হেমন্তিছ ডায়েৰী। ধুনীয়া ধুনীয়া কেক বনাই নতুনকৈ শিকিছে। আমাৰ এয়া বাৰ্থডে গাৰ্ল, কিবা ক'ব খুজিছে? আজি মোৰ বাৰ্থডে আছিলে, আৰু আজি নহয় যোৱাকালি আছিলে, এক্সামৰ কাৰণে নহ'লে তো বাইহা যেন হৈছে আৰু বাইহা অহাৰ কাৰণে বহুত বহুত থেংক ইউ। আৰু এণ্ড ইহঁতৰ দুটা চেনেল দুটা ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিব, লগতে ইহঁতক ছাপোৰ্ট কৰিব, যাতে ইহঁতে আগুৱাই যাই থাকে আৰু ভাল ভাল ভিডিঅ' যাতে চাব পাই থাকে। তাকে অল দ্য বেষ্ট। থেংক ইউ। এনেই অলপমান বজাৰত সোমাইছোঁ, এনেই সৰু সুৰা কিবা ল'বলৈ আছিলে, আৰু লগৰজনীৰ কিবা ল'বলৈ আছিলে। বাৰ্থডে খাই আহিলোঁ, আপোনালোককো দেখালোঁ যিখিনি পাৰিছোঁ। লগৰজনীয়ে তাত মোক ড্ৰপ কৰি দিলে। তাইৰ অলপমান যাব লাগে, হাই ৰোডলৈকে যাব লাগে। তো আপোনালোকক দেখালোঁ, কেনেকুৱা লাগিলে জনাব। আৰু এতিয়া মই গৈ আছোঁ ঘৰত, তো আপোনালোকক মই একদম ঘৰত যাই লগ পাম। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব, আৰু পিছলৈ জনাবলৈ নাপাহৰিব আপোনালোকৰ যে কেনেকুৱা লাগিলে। হেল্ল' এভৰিৱান। আহি আৰু ভিডিঅ' নকৰিলোঁ, আহি তেনেকৈ মন নগ'ল, আহি আৰু ভাগৰো লাগিল। বহুত দিন ক'তো যোৱা নাই ন, এনেকৈ ওলাই গ'লে আহি ভাগৰ লাগে, মূৰ চুৰ একদম বিষায়। ভাবিলোঁ এতিয়া ভিডিঅ'টো এণ্ড কৰোঁ। আচলতে মই এডিটিং কৰিব ধৰিছিলোঁ ভিডিঅ'টো, তো দেখিলোঁ যে এণ্ডিং পাৰ্ট মই কৰাই নাই, পাহৰি গৈছোঁ একদম। চ' এতিয়া এণ্ডিং পাৰ্টটো কৰিব আহিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি
যদিহে আপুনি মোৰ চেনেলত নতুন হয়, মোৰ নতুন ভিউৱাৰ হয়, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত অতি সোনকালে আহিম। তেতিয়ালৈ ষ্টে হোম, ষ্টে ছেফ, ষ্টে নেগেটিভ। বাই।